জয় গুৰু। দাদা উমাসকল, আজি আমি আলোচনা কৰিম নাৰীৰ পৰা জন্মে জাতি এই বিষয়ত। পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰৰ নাৰী নীতি গ্ৰন্থখনৰ এটি বাণী হ'ল, জীয়াৰী মোৰ, তোমাৰ সেৱা, তোমাৰ চলা, তোমাৰ চিন্তা, তোমাৰ কথাই পুৰুষ জনসাধাৰণৰ ভিতৰত যেন এনে এটি ভাৱৰ সৃষ্টি কৰে, যাতে তেওঁলোকে অৱনত মস্তকে নতজানু হৈ সসম্ভ্ৰমে ভক্তি গদগদ কণ্ঠে মা মোৰ, জননী মোৰ বুলি মুগ্ধ হয়, বুদ্ধ হয়, তৃপ্ত হয়, কৃতাৰ্থ হয়। তেতিয়াহে তুমি জীয়ৰী, তেতিয়াহে তুমি সতী। এই বাণীবোৰৰ জীৱন্ত ৰূপ হ'ল শ্ৰী শ্ৰী ঠাকুৰৰ লীলা সংগিনী অৰ্ধাংগিনী শ্ৰী শ্ৰী বৰমা। নাৰী নীতি গ্ৰন্থত ঠাকুৰে দিয়া সমস্ত বাণী জগতজননী বৰমাই নিজৰ জীৱনত আখৰে আখৰে পালন কৰিছিল। নাৰীৰ শুদ্ধতাই যে এখন সমাজ পৰিশুদ্ধ কৰি তুলিব পাৰে, সহ্য, ধৈৰ্য, প্ৰেম, দয়া, মমতা, সংৰক্ষণশীলতা ইত্যাদি নাৰীৰ প্ৰকৃতিগত গুণ। এই গুণসমূহ বাস্তৱত মূৰ্ত হৈ উঠাৰ মাজেদি এখন সমাজ, দেশ বা ৰাষ্ট্ৰৰ মংগল সাধন হ'ব পাৰে। তাৰে কায়িক ৰূপ হ'ল জগতজননী বৰমা। সমাজ, ৰাষ্ট্ৰ তথা বিশ্বৰ উন্নতি, মংগল তথা শান্তিৰ পূৰ্ব চৰ্ত হ'ল উপযুক্ত সন্তানৰ জন্মগ্ৰহণ। শিয়ালসূচী মতে বা যধে মধে উন্নত সন্তানৰ আগমন হ'ব নোৱাৰে। উপযুক্ত সন্তানৰ আগমন হ'ব পাৰে উপযুক্ত মাতৃৰ যোগেদিহে। মা মানে যি সন্তানৰ গুণসমূহ পৰিমাপিত কৰি দিয়ে। গতিকে নাৰী কেৱল সন্তানৰেই জননী নহয়, জাতিৰো জননী। এই কথা শ্ৰী শ্ৰী ঠাকুৰে বাৰে বাৰে কৈছে। লগতে কৈছে যে উপযুক্ত সন্তানৰ কামনা কৰিবলৈ হ'লে সেই সন্তান মাতৃগৰ্ভলৈ অহাৰ আগতেই চিন্তা কৰিব লাগিব। মন আৰু মগজুৰে সমুন্নত উচ্চ মেধা আৰু প্ৰতিভাসম্পন্ন আত্মাক আমন্ত্ৰণ কৰি আনি সমাজত সম্পদ হিচাপে পুষ্ট কৰি তুলিব পাৰে নাৰীয়ে। এই ক্ষেত্ৰত পুৰুষতকৈ নাৰীৰ অৱদান বহুত বেছি। এয়া প্ৰকৃতিৰ অলংঘ নিয়ম। সেয়েহে ঠাকুৰে কৈছে, তোমালোকৰ ঠাকুৰ যদি নাৰী দেহ লৈ জন্মিলেহেঁতেন, তেনেহ'লে তাৰ যি ৰূপ হ'লহেঁতেন সেয়া তোমালোকৰ বৰমা। অন্যহাতে বৰমা হ'ল সমগ্ৰ নাৰী সমাজৰ চানেকি স্বৰূপ। পৰম পুৰুষৰ অন্য এটা স্বৰূপ নাৰায়ণী বা পৰমা প্ৰকৃতি। পুৰুষোত্তম শ্ৰী শ্ৰী ঠাকুৰৰ লোকশিক্ষাৰ এটা বৃহৎ অংশ পূৰণ কৰিছে শ্ৰী শ্ৰী বৰমাৰ দিব্য জীৱন আৰু কৰ্মই। আজিৰ পৰা ১২৭ বছৰ আগতে শাওণৰ এটি সুপ্ৰভাতত বসুন্ধৰাৰ বুকুত আৱিৰ্ভাৱ হৈছিল পৰমা প্ৰকৃতি জগতজননী শ্ৰী শ্ৰী বৰমাৰ। ক্ষমা, দয়া, সেৱা আৰু মমতাৰ মূৰ্ত প্ৰতীক শ্ৰী শ্ৰী বৰমাই পৰম দয়ালৰ অভীষ্টবোৰ সেৱা যত্নৰ মাজেদি বাস্তৱত ৰূপ দিছিল। শুনা, মনন কৰা আৰু সেইবিলাকক অভ্যাসত অভ্যস্ত হোৱাটোৱেই জীৱনৰ মহত্ব। এনে মহত্বৰ সংস্পৰ্শতেই এদিন অনন্ত জীৱনৰ দুৱাৰ খোল খাব। এয়াই পৰম দয়ালৰ শ্ৰী শ্ৰী ঠাকুৰৰ ইচ্ছা। দাদা উমাসকল, সেয়ে পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰে নাৰীসকলক লক্ষ্মী মায়েৰ দল বুলি কৈছে। যেতিয়া মাসকল নিষ্ঠা ভক্তি সম্পন্ন হৈ উঠিব, তেতিয়াহে সমাজ, জাতি বা দেশৰ মংগল হ'ব। সদৌ শেষত ভুল ত্ৰুটিৰ ক্ষমা বিচাৰি আজিৰ আলোচনা ইয়াতে সামৰণি মাৰিছোঁ।